নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই অসমীয়া জ্ঞান চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ। যদিহে আপোনাৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্ন, গোটেই বিশ্বৰ ভিতৰত কি জন্তুৰ শিং আটাইতকৈ ডাঙৰ? ইয়াৰ উত্তৰটো যদি আপুনি জানে আমাক কমেণ্ট কৰি জনাওক। ইয়াৰ উত্তৰ হ'ল ভাৰতত পোৱা বনৰীয়া ম'হৰ শিং আটাইতকৈ ডাঙৰ। এভাৰেষ্ট শৃংগত বগোৱা ভাৰতৰ প্ৰথম মহিলাগৰাকীৰ নাম কি? আমাৰ ভাৰতৰ এভাৰেষ্ট শৃংগত বগোৱা মহিলাগৰাকীৰ নাম কি? প্ৰথম মহিলাগৰাকীৰ নাম বচেন্দ্ৰী পাল। 3 নম্বৰ প্ৰশ্ন, বিশ্বৰ প্ৰথম বেংকটোৰ নাম কি? হয়, আপুনি প্ৰথম বেংকটোৰ নাম যদি জানে তেতিয়াহ'লে কমেণ্ট কৰক আমালৈ। বেংক অফ ছুইডেন। 4 নম্বৰ, চিগাৰেট প্ৰথমে ক'ত তৈয়াৰ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল হেমবাৰ্গত 1768 চনত প্ৰথম চিগাৰেট তৈয়াৰ কৰা হৈছিল। আমাৰ 5 নম্বৰ প্ৰশ্নটো, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চিনেমা হলটোৰ নাম কি? ইয়াৰ উত্তৰটো যদি আপুনি জানে তেতিয়াহ'লে আমাক কমেণ্ট কৰকচোন। নিউয়ৰ্কৰ ৰক্সি নামৰ চিনেমা হলটো আটাইতকৈ ডাঙৰ চিনেমা হল। ইয়াত 6000 দৰ্শকৰ আসন আছে। 6 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ভিতৰত কোনখন দেশত সকলোতকৈ অধিক গাহৰি পোহা হয়? হয়, আমাৰ ভাৰতত হয়তো চবতকৈ বেছি গাহৰি খোৱা হয়, কিন্তু কোন দেশত বেছি পোহা হয়? চীন দেশত বেছি পোহা হয়। আজি আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। যদিহে আপুনি পাৰে তেতিয়াহ'লে ইয়াৰ উত্তৰটো দিয়কচোন। উৰাজাহাজৰ টায়াৰত কি গেছ ভৰোৱা হয়? যদিহে আপুনি ইয়াৰ উত্তৰটো জানে তেতিয়াহ'লে আমালৈ কমেণ্ট কৰক আৰু শুদ্ধ উত্তৰ দিওঁতাজনৰ নাম নেক্সট ভিডিঅ'ত উল্লেখ কৰিম। ধন্যবাদ।